দুদিনীয়া কাৰ্যসূচী আমি গ্ৰহণ কৰিছিলোঁ। প্ৰথম দিনৰ সমূহ কাৰ্যসূচী সফল ৰূপায়ণৰ পাছত আমি আজি দ্বিতীয় দিনৰ কাৰ্যসূচীলৈ আগবাঢ়িছোঁ আৰু দ্বিতীয় দিনৰ এই সুযোগতে আমাৰ মাজতে উপস্থিত আছে আজাৰবাৰী পঞ্চায়তৰ সভাপতি মোহন ডেকাদেৱ। আমি সমবায় সভাপতি মোহন ডেকাদেৱ, তেখেতক আমি আদৰণি জনাবলৈ বিচাৰিছোঁ। তেখেতকো অভ্যৰ্থনা দেৰি হোৱাৰ কাৰণে পুনৰবাৰ ক্ষমা খুজিছোঁ। আৰু আজিৰ যি বৰ্ণাঢ্য শোভাযাত্ৰা, এই শোভাযাত্ৰা শুভধ্বনি হ'ল বুলি ঘোষণা কৰিছোঁ। কৃষ্ণ। Hello.